বেলেগ টাইপৰ গান গাই দিলি যেন টুটুকন কি হ'ল শুনিবলৈ বেয়া পাইছ নেকি সেইটোনো কি ডাঙৰ কথা কৈলো ঈশ্বক চিন্তি জুবিন দায়ে দেখোন একদম হয় নামলৈকে গায় সেইটো কাৰণে মই অকণমান দি চাইছো আৰু সেইটো কথা মই আকৌ ভাবিছিলোঁ তোমাৰ কিবা বেলেগ মনত পৰিছে নেকি মনত কিয় নপৰিব সকলোৱে পৰিব এদিন তোৰো পৰিব তেনেকৈ মনত সেই বুলিয়ে জানো দুখ কৰি থাকিলে হ'ব জন্ম মৃত্যু বিবাহ এই গোটেইকেইটা ভগৱানৰ হাতত গম পাওঁ কণ্টিলো মই চব শুনি আছিলোঁ তই ঠিকেই কৈছ ছাৰ কেতিয়াবা কেতিয়াবা মনত পৰি যায় মায়ে ইমান সৰুতে মোক অকলশৰীয়া কৰি থৈ গুচি গ'ল সেইবোৰ কথা মই পাহৰি থাকিব বিচাৰোঁ কিন্তু তথাপিতো মনত পৰি থাকে ছাৰ হ'ব দে দুখ নকৰিবি আৰু গুড মৰ্ণিং ছাৰ মৰ্ণিং ছাৰ মৰ্ণিং গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং কণ্টিলো হ'ব দে যি হ'বলগীয়া আছিলে হ'ল আৰু সেইবোৰ কথা ভাবি মনটো এনেই বেজাৰ কৰি নাথাকিবি ঠিক আছে ছাৰ বাৰু সেইবোৰ কথা হ'ব এতিয়া টুটুকনে কওক টুটুকন তই নিউটনৰ প্ৰথম সূত্ৰটো কচোন ছাৰ এই নিউটনৰ প্ৰথম সূত্ৰ দ্বিতীয় সূত্ৰ সেইবোৰ মোৰ মনত নাই কিন্তু নিউটনৰ পেহীয়েকৰ সূত্ৰটো মনত আছে পেহীয়েকৰ সূত্ৰ এইটো আকৌ ক'ৰ পৰা আনিলি তই টুটুকন বাৰু কচোন নিউটনৰ পেহীয়েকৰ সূত্ৰটো তই কচোন বাৰু মই শুনো ছাৰ নিউটনৰ মানে পেহীয়েকৰ তৃতীয় সূত্ৰ মতে ঘৰত যিদিনাখন মাংস নহ'লে মাছৰ ভাত হয় সেইদিনাখন মানুহৰ সোনকালে ভোক লাগে খালে ৰিন্তু শুনিছ এইটোৱে আকৌ নিউটনৰ পেহীয়েকৰ সূত্ৰ পালে বাৰু কচোন বাৰু তই কণ্টিলো নালাগে বাৰু টুটুকন তই কচোন বাৰু কি খালে মানুহৰ চকুৰ ৰশ্মি বাঢ়িব সেইটো নাজানে ঘাঁহ খালে আৰু মাছ মাংস খালে মানে সিজাই পিনি নহয় কেঁচাই খাব লাগিব তেতিয়া চকুৰ ৰশ্মি বাঢ়িব কি ক'লি ঘাঁহ খালে কেঁচা মাছ মাংস খালে চকুৰ ৰশ্মি বাঢ়িব বা তোৰ ফৰ্মুলা কিন্তু বৰ ডেঞ্জাৰ ফৰ্মুলা পাইছোঁ কিন্তু দেই বাৰু বুজাই দে কেনেকৈনো চকুৰ ৰশ্মি বাঢ়িব তই বাৰু ছাৰ বুজাই দিবলৈ কৈছে যেতিয়া বুজাই দিওঁ বাৰু আপুনি কওকচোন বাৰু ছাৰ গৰু ছাগলীয়ে কি খায় বাৰু তই দেখোন আকৌ মোকে উল্টাই সুধিছ গৰু ছাগলীয়ে কি খায় ঘাঁহ বন খায় আকৌ ছাৰ আৰু বাঘ সিংহ মেকুৰী কুকুৰে কি খায় ছাৰ অলগত তই মোক LP স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী বুলি ভাবিছ নেকি বাঘ সিংহই কি খায় সুধিবলৈ বাঘ সিংহই কেঁচা মাংস খায়
তাকেইতো ক'ব বিচাৰিছো ছাৰ, আপুনিতো ইমানখিনি জনাৰ পাছতো যেন আকৌ মানুহৰ চকু ৰশ্মি বঢ়াবলৈ কি খাব লাগে সুধি আছে। গৰু ছাগলীয়ে ঘাঁহ খায় সেইটো কাৰণে ৰাতি দেখি পায়, বাঘ সিংহই মাংস খায় সেইটো কাৰণে ৰাতি দেখি পায়, মানুহে কি খায় সিজাই খায় সেইটো কাৰণে ৰাতি দেখি নাপায় ছাৰ। এইটোতো কথা মই কেতিয়াও ভবা নাছিলোঁ। ই টুটুকনে আজি বৰ ডেঞ্জাৰ কথা এটা কৈ দিলে, কথাটো মিছা নহ'ব নেকি? বা টুটুকন, তোক লৈ কিন্তু মই পুৰা গৌৰৱ অনুভৱ কৰিছোঁ দেই। তই মোক বৰ ধুনীয়া শিক্ষা এটা দি দিলি। বাঘ সিংহই মাংস খায় সেইকাৰণে ৰাতি দেখি পায়, হয় নাই? গৰু ছাগলীয়ে ঘাঁহ খায় সেইটো কাৰণে ৰাতি দেখি পায়। আমি মানুহবোৰে কি কৰোঁ, বস্তুবোৰ সিজাই খাওঁ সেইটো কাৰণে ৰাতি দেখি নাপাওঁ। বা ছাৰ, ভাবি চিন্তি লাভ নাই, মই যি কৈছো সেইটোৱে সত্য। আপুনিও জানে দেখোন, আজিলৈকে গৰু ছাগলীয়ে হওক বা বাঘ সিংহই হওক মানুহৰ নিচিনাকে চশমা পিন্ধি ঘূৰি থকা দেখিছে জানো? মানে চশমা নিপিন্ধাটোৱে সত্য প্ৰমাণ আৰু ছাৰ। বা তই কিন্তু মোক বৰ ডেঞ্জাৰ জ্ঞান দি দিলি দেই টুটুকন। মই এতিয়া মানে কি ভাবিছোঁ কি নাভাবিছোঁ একো ধৰিবই পৰা নাই। কিন্তু তই জীৱনৰ সংজ্ঞাটো দি আমাৰ ক্লাছটো সামৰি পেলাও। মানে মোৰ মগজে কোনফালে কাম কৰিছে কোনফালে নকৰিছে একো ধৰিবই পৰা নাই। ছাৰ, মিছা কথাৰে কিছুদিনৰ কাৰণেহে সফল হোৱা যায়, কিন্তু ছাৰ সত্য কথাৰে প্ৰথমতে অলপ কষ্ট হ'লেও আজীৱন সফলতা ধৰি ৰখা যায়। গুড। কণ্টিলো তই আজি নালাগে বাৰু ক'ব, টুটুকনে আকৌ ক জীৱনৰ সংজ্ঞা দে। মই কম কি যে দিন আছিলে, কি যে হৈ গ'ল। আগৰ দিনত কৃষ্ণই বাঁহী বজাই গোপীয়ে আহে দৌৰি। আগৰ দিনত কৃষ্ণই বাঁহী বজাই গোপী আহে দৌৰি। আজিকালি আকৌ জাবৰ ওলাই বজাই চিটি ওচৰ চুবুৰীয়া মহিলা আহে লৰি। এইটো ঐ জহনি যোৱা, একদম জেগাত দিয় তই। নহয় নেকি কিবা ছাৰ? আজিকালি আকৌ ঘৰৰ ওপৰত ঘৰ তাতে পৰি মই বুলি কোৱা নিচিনাকে কমটি মানুহ হৈছে নেকি? জাবৰ জোথৰ পেলাবলৈ জেগাই নাইকিয়া হৈছে। যাবলৈ হুইচেলটো বজাই দিয়াৰ লগে লগে একদম মাইকী মানুহবোৰ টিক 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 টিক